Morning, welcome to my channel Digboy Dubar. আৰু আজি হৈছে হোলি আৰু জাস্ট উঠিছো উঠি চাহ খাইছো আৰু এয়া কেক লৈ লৈছো তাৰপিছত আৰু আজি হোলি তাৰপিছত অলপ পাছত হোলি ভিডিঅ' দেখাম বাৰু মোৰ ৰূপ দেখিছে একদম কি কৰিলে হোলি আনি কোন ধৰিব পৰা নাই একদম যিটো অৱস্থা হৈছে তো যাম অলপ পাছত ওলাই আহিলি ইয়ে ছি কাৰোবাৰ কণী আনিলোগে তো কণীটো বনাই মেলি খাম ভাবিছিলোঁ তো মুখত গোটেই এতিয়া ৰং লাগিলে চুলিয়ে তুলিয়ে তো এতিয়া আকৌ বনোৱাই মেলা মানে আকৌ কণীৰ আকৌ ৰঙীন হৈ যাবগৈ ৰঙা হৈ থাকিবগৈ তো সেইকাৰণে এতিয়া নাখাওঁ আহি পিনে একেবাৰে খামহি তো এতিয়া ওলাই যাওঁহি তো চাই থাকক আমাৰ ৰুম চাওঁ বাই পিনে চাৰিয়া ভিডিঅ' ইউটিউবত যাব হা ডাইৰেক্ট অৱস্থা দেখিছে গোটেইকেইটা একদম কেনেকুৱা হৈ আছে ভূতটো নিচিনা লাগিছে দেখিবলৈ যাম অলপ পাছত ওলাই চাই ৰক এতিয়া লগৰ এটা আকৌ তাৰ লগত এফালে যাব লাগে বা ঘৰৰ বস্তু নেকি আনিব যায় বোলে তো চাওঁ যদি এইপিনে ওলাই যাওঁ তো এতিয়াতো এতিয়া আহিলোঁ ওলাই তো সেইটো লগৰটো কটাপটটো চাওক এতিয়া বৰ্তমান হাঁহ আনিব আহিছোঁ তো হাঁহ বাৰু আজি খানাটো মানে তাহাঁতৰ ঘৰত খাবলৈ মাতিছে তো চাওক এতিয়া হাঁহ এয়া পালোঁ গোটেই আমাৰ পাৰ্টনাৰকেইটা ইয়াত ৰখি আছোঁ হাঁহি অৱস্থা দেখিছে চবে আমি মাংস লৈ আহিছিলোঁ এতিয়া পুৰা হাঁহি দেখিছে কেনেকুৱা জকৰটোৰ নিচিনা হৈ আছোঁ তো যাওঁ এতিয়া আমাৰ ক্লাছৰ ছাৰক আনিব আছে তো সানোগে চাই থাকক ভিডিঅ'টো পুৰা ভালকে এনজয় কৰিবি তো এতিয়া লগৰটো মামাকৰ ঘৰলৈ আহিছিলোঁ তো এতিয়া ফটো মাৰিবৰ কাৰণে ৰখি আছিলোঁ মানে আমি তাৰপিছত আৰু অলপ পাছতে চাহ খাব দিলে ৰূপ দেখিছে একদম কেনেকুৱা হৈ আহিছে তো আমি গোটেইকেইটা এতিয়া এইডোখৰ কেনেকুৱা এইডোখৰ ৰখি আছোঁ এতিয়া লগত আৰু ৰুমৰ আগত ৰুমত আহিলোঁ আৰু পূৰা গা চা ধুই মেলি কাপোৰ চাপোৰখিনি অকল তিয়াই থৈছোঁ কালিকৈ ধুম তো এইবোৰ চব কৰি মেলি ৰেডি তো এতিয়া যাওঁ গাভৰু দলঙলৈ আপোনালোকক দেখাম গাভৰু দলং কেনেকুৱা হয়নো ছাইডতে এখন পাৰ্ক এখন আছে সৰুকৈ তো এতিয়া ওলাই আহিছোঁ গাভৰু দলঙৰ এইটো ৰাস্তা হয় তো চাওক মই বেছি কথা নকওঁ যিহেতু মোৰ মাতটো ইমান শুনি নাপাব যিহেতু বতাহ আহি আছে তো চাই থাকক তো এতিয়া গৈ আছোঁ আমি আহি পিনে গাভৰু দলঙৰ ৰাস্তাতে পাই গ'লেহি তো গাভৰু দলঙৰ এইটো যোনটো সোমাই যোৱা গলি এটা আছে তো সেইটো ৰাস্তা যথেষ্টখিনি বেয়া দেখিছেই কেনেকুৱা ধৰণৰ ৰাস্তা তো আগত গৈ পিনে এনেকৈ যদি লেফ্ট যাওঁগৈ আমি দেন আমি গাভৰু দলঙৰ ৰাস্তাটো পাই যাম তো এনেকৈ চিধা চিধি উঠি গ'লে গাভৰু দলংখন পায় আৰু যদি ৰাইট চাইডে যাওঁ দেন ইয়াত পাৰ্কখন আছে এখন যাম পাৰ্কলৈও যাম গাভৰু দলঙত দেখাম তো চাই লওক তো চাওক এনেকুৱা এটা ৰাস্তা আছে ইয়াত চাইকেল অহা যোৱা কৰি থাকে আৰু তলত এনেকুৱা খটখটি তো এখন দেখিছে আৰু পূৰা লোহাৰ বহুত আগৰ দিনৰ হয় এখন এতিয়া নহয় ইয়াত আহিলে ইয়াত প্ৰেমৰ এনেকুৱা কাহিনী ঢেৰ দেখি পাব এইবোৰ ঢেৰ কিবা কিবি নাম লিখা আছে এইগালত এতিয়া ভিউটো চাওক লগৰ হয় মই একদম খাচ পাৰ্টনাৰ একদম গোটেইকেইটা তো আজি হোলি বুলি আহিছিলে তো একচুৱেলি সিহঁতি টিলিঙা মন্দিৰ গৈছিলে তিনিচুকীয়া তো আহি পিনে দেন কল কৰিলে মোক তো ইয়ালৈ আহিলোঁ টিলিঙা মন্দিৰৰ প্ৰসাদ তো এয়া প্ৰসাদ খাই আছিলোঁ মানে প্ৰসাদ খাই গৈছোঁ ইমান দূৰ ইমান দীঘল হয় তো এনেকৈ আমনি লাগে গৈ তো এনেকৈ আহি এইটো হৈছে এক্সিট গেটটো
গাইস পাই গলো এক্সিট পইণ্ট গাভৰু দলঙৰ আমি একদম লাষ্টত একদম তলত ৰখি আছোহি তাৰপিছত আৰু ইয়াত সেনেকৈ বগৰী গছ আছে তো আৰু সেইকেইটা বগৰী পাৰি আছিলে তাৰপিছত এইকেইটা সৌপানী কৰিব লাগিছিলে সেইপিনে সৌপানী কৰিবলৈ গৈছে মনে মনে তো এনেকৈ চাওক ভিউটো এনেই মানে ফটো চটো মাৰিবলৈ হ'লেও কাকো নিদিয়ে আন্ধাৰ হোৱাৰ লগে লগে যিহেতু ইয়াত মানে আগতে বহুত ছুইচাইড ঘটনা আছে তো সেইকাৰণে কাকো তেনেকৈ পাৰ্কখনৰ ভিউটো এইখনে পাৰ্ক ছাইডতে লাগি আছে গাভৰু দলংখন চাওক যথেষ্টখিনি ধুনীয়া ইয়াত ফটো মাৰিবলৈ পৰা বৰ ধুনীয়া জেগা আছে আহি পিনে ফটো মাৰিব পাৰে তো এইটো ভিডিঅ'ত মূৰত অকণ কিবা এটা থাকিব লাগে ব্ৰেইনটো যে এইটো থাকিব লাগে বহুত ৰস পালে অকণ হওঁতে ইয়াত উঠি বেছি ভাল লাগে দুইটা ইফালে সিফালে মোক কৰি পিনে বহিবলৈ খুব ভাল বহুত স্পীডত ঘূৰিছে নকৰিব Why are you running? Why are you running? Oi! 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 No! God, please, no! 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 এতিয়া ইয়াৰ পৰা চব পাৰ্ক চাৰ্ক চব দেখালোৱে সকলোৱে ভাল পালে বুলি আশা কৰিলোঁ তো আৰু ডাইৰেক্ট ভিডিঅ'টো গৈ পিনে ৰুমৰ পৰা ষ্টাৰ্ট কৰিম তো চাইডোখৰ পাই আহিলোঁগৈ তো তাত ভাত খাই মেলি আহিলোঁ আকৌ তাত গৈছিলোঁ আকৌ বাঁহাতি আকৌ হলি সানিলে তো আকৌ পূৰা অৱস্থা বেয়া লগৰকেইটা পূৰা মুখত এনেকৈ ৰঙা ৰঙা এইটো বস্তু এটা থাকে যে লিকুইডকৈ সেই মুখত সানি দিলে নাযায় পটককৈ তো তেনেকুৱা বাঁহাতি নাহানা লগৰটো যোনটো আছিলে সি সানিলে লগৰ অনন্তক এটা আছে সুমনজ্যোতি বুলি তাক সানিলে মোক নাহানিলে সেইকাৰণে বাচি গ'ল মোক হ'লেও হলি সানিলে তাৰপিছত আৰু গুড নাইট যাতে ভিডিঅ'টো সকলোৱে চাই ভাল পায় তাকে কামনা কৰিলোঁ ধন্যবাদ বাই বাই